Hello guys, welcome to my YouTube channel. To আপোনালোক আজি আকৌ এটা মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। তো আপোনালোকে ভিডিঅ'টো চাব অকণ স্কিপ নকৰি লাষ্টলৈ আৰু ভিডিঅ'টো কেনে আছে জনাবলৈ নাপাহৰিব। তো মই আজি আপোনালোকক দেখাম আমাৰ বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয়ৰ গোটেই সম্পূৰ্ণ পৰিৱেশটো আপোনালোকে লাষ্টলৈ ভিডিঅ'টো চাই থাকিব। I've been Hello guys, finally মই কলেজৰ সন্মুখত পাই গ'লোহি। তো আমাৰ কলেজখনৰ নাম হৈছে কেন্দ্ৰীয় মহাবিদ্যালয়, যেনেকৈ ধেমাজি মহাবিদ্যালয় আৰু সুবনশ্ৰী কলেজ আৰু ঘিলামাৰ নৰ্থ বেংক কলেজৰ নিচিনা এইখন অন্যতম মহাবিদ্যালয়। এইখনৰ নাম হৈছে কেন্দ্ৰীয় মহাবিদ্যালয়। তো এইখন স্থাপিত হৈছিলে 1997ত আৰু ইয়াত বৰ্তমান এতিয়া নামভৰ্তি চলি আছে। আপোনালোকে যদি নামভৰ্তি কোনোবা কৰিম বুলি ভাবিছে তেনেহ'লে নামভৰ্তি কৰি ল'ব পাৰে। মই বৰ্তমান কলেজৰ ভিতৰলৈ সোমাই আহি আছোঁ। এইখনে হৈছে আমাৰ বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয়। আজি আপোনালোকক দেখুৱাম বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয়ৰ সম্পূৰ্ণ পৰিৱেশটো আৰু আপোনালোকক মই ওপৰৰ পৰা দেখাম কেনেকুৱা লাগে কলেজখন দেখিবৰ কাৰণে। হেল্ল' গাইজ, আপোনালোকক দেখাম আজি মই বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয়ৰ সমগ্ৰ ওপৰৰ পৰিৱেশটো কেনেকুৱা লাগে দেখিবলৈ। তো ব'লক আমি ওপৰলৈ গৈ লওঁ। I've been আপোনালোকে এয়া চাওক কি সুন্দৰ এটা মনোমোহা পৰিৱেশ। এয়া হৈছে আমাৰ বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয়। সঁচাকৈ বৰ মনোমোহা পৰিৱেশ, ইমান সুন্দৰ লাগিছে ওপৰৰ পৰা দেখিবৰ কাৰণে। এইখনে হৈছে বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয় গাৰ্লছ হোষ্টেল। আপোনাৰ ঘৰত যদি অলপ দূৰ হয় আপুনি ইয়াত থাকোঁ বুলি ক'লে থাকি ল'ব পাৰে। আপোনালোকে দেখি আছে এই বিল্ডিংটোৰ ফাৰ্ষ্ট ফ্ল'ৰত থাকে আমাৰ চাহ বাইদেউসকল আৰু ছেকেণ্ড ফ্ল'ৰত আছে আমাৰ লাইব্ৰেৰী আৰু যিটো থাৰ্ড ফ্ল'ৰ হয় এইটো বৰ্তমান আমাৰ ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ ক্লাছ চলি আছে। তো আপোনালোকে দেখিছে যে এই বিল্ডিংটোৰ ফাৰ্ষ্ট ফ্ল'ৰত আছে বড়ো ডিপাৰ্টমেণ্ট আৰু ছেকেণ্ড ফ্ল'ৰত আছে হিষ্ট্ৰী ডিপাৰ্টমেণ্ট আৰু ছ'চিয়লজি ডিপাৰ্টমেণ্ট। তো এয়াই হৈছে আমাৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ সমগ্ৰ পৰিৱেশটো। আপোনালোকক মই সমগ্ৰ পৰিৱেশটো দেখাবৰ কাৰণে চেষ্টা কৰিছিলোঁ।
হেল্ল' গাইজ, আপোনালোকে ভিডিঅ' চাই কেনেকুৱা পালে? যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক। আপোনালোকে শ্বেয়াৰ কৰিলে আমাৰো নতুন নতুন ভিডিঅ'বোৰ বনাবলৈ উৎসাহ বাঢ়ে আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক। তো আজিলৈ ভিডিঅ'টো ইমানতে, বাই বাই।